তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তিতা মিঠা জ্যোতিৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিব পৰা নাই, বহুত দিনৰ মূৰত আহিলোঁ। আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম, যিটো বস্তুত মই আছোঁৱেই এতিয়াও। তো চাওক, এইটো ষ্টুডিঅ' এটা মই নতুনকৈ বনাই আছোঁ। তো আপোনালোকে জানে, বহুতে হয়তো আমাৰ চেনেলটো চাইছিল আগতে। অলপ ধেমালি গ্ৰুপ বুলি এটা চেনেল আছিল, য'ত কমেডি ভিডিঅ' বনাইছিলোঁ আমি। আৰু সেই চেনেলটো আকৌ ষ্টাৰ্ট কৰিম ভাবি আছোঁ, এটা বেলেগ ৰূপত আনিম বুলি ভাবি আছোঁ। তো আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম আমি। আৰু তাৰ বাবে এই ষ্টুডিঅ'টো তৈয়াৰ কৰি আছোঁ। এই ষ্টুডিঅ'টো প্ৰায় 30% কাম 30% কাম হৈছে আৰু 70% কাম বাকী আছে। তো আপোনালোকে ইয়াত যিমানখিনি দেখা পাইছে, ইয়াত 30% কামহে হৈছে আৰু 70% কাম বাকী আছে। আপোনালোকক গোটেইখিনি A to Z দেখুৱাম, এটা ভিডিঅ' বনাই ধুনীয়াকৈ ষ্টুডিঅ' টুৰ এটা দিম আপোনালোকক। আৰু ভাবিছোঁ যিহেতুকে ভিডিঅ' বনাব সময় সুবিধা এনেকৈ নাপাওঁ, তো ঘৰৰ ভিতৰতে যদি এনেকুৱাকৈ এটা ষ্টুডিঅ' বনাই এটা বেলেগ এটা ভিডিঅ' দিব পাৰোঁ, অলপ বেলেগ টাইপৰ ভিডিঅ', তো আপোনালোকে দেখিলে গম পাব কেনেকুৱা টাইপৰ ভিডিঅ' বনাম আমি। আৰু সেই অলপ ধেমালি গ্ৰুপটোত যিটো চেনেল আছে আমাৰ অলপ ধেমালি গ্ৰুপ, আপোনালোকে হয়তো কোনে ছাবস্ক্ৰাইব কৰা নাই, যাই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তাত ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। আৰু আজি এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ, যিহেতুকে দিনত ভিডিঅ' বনাব ব্লগ ভিডিঅ' বনাব সময় পোৱা নাই তেনেকৈ। তো ভাবিলোঁ এটা মই যিটো কৰি আছোঁ বৰ্তমান, এতিয়াও কৰি আছোঁ। আপোনালোকে চাওক, এইবিলাক লাইট চাইট মই এতিয়া ফিটিং কৰিলোঁ। চাওক, এইবিলাক তাঁৰ চাৰ ওলমি আছে পূৰা। তো এইবিলাক এতিয়া ফিটিং কৰিলোঁ, এইবিলাক এতিয়াও ঠিক কৰাই নাই, মই এতিয়া ঠিক কৰিম আৰু। তো কৰি আছোঁ। এইফালে চাওক, এইবিলাক মিচিং চিচিং একদম পূৰা কাটা কুটা কাম পূৰা চলি আছে। একদম পূৰা জাগা লেতেৰা হৈ আছে পূৰা। তো এনেকৈ পূৰা কাম কৰিয়ে আছোঁ। আজি 3 দিনমানৰ পৰা কাম কৰি আছোঁ এনেকৈ। তো যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ আমাৰ এই যাত্ৰাত, নতুন এটা যাত্ৰা। তো কেনেকুৱা হয় কেনেকুৱা নহয় আপোনালোকে কমেণ্ট কৰিব, তেতিয়া গম পাম। আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলত এটা কমেণ্ট কৰি দিব। কাৰণ ষ্টুডিঅ' এটা বনাই আছোঁ, কেনেকুৱা লাগিল আপোনালোকৰ, যিমানখিনি হৈছে আৰু বৰ্তমানলৈকে। আৰু বহুত কাম বাকী আছে, বৰ্তমান এইখিনি হৈছে। তো চাই থাকিব আপোনালোকে। তো আজি এইটো এটা আপডেট দিলোঁ আপোনালোকক, আৰু নেক্সট পাই যাব একদম পূৰা ষ্টুডিঅ' কমপ্লিট হোৱাৰ।